হঠাৎ যেতিয়া আমি এটা বহুত বেছি বেয়া খবৰ শুনো তেতিয়া আমি ঘৰৰ পৰা বাহিৰত থকা মানুহখিনিৰ কাৰণে বহুত বেছি কষ্টকৰ হৈ যায় এনেকুৱা লাগি যায় যে বাছখন মানে ৰৈয়ে আছে নেকি মানে এতিয়ালৈকে যায়ে পোৱা নাই এনেকুৱা ভাৱ হয় তো ৰাতিপুৱাই এটা বহুত বেছি দুখ লগা বেয়া খবৰ এটা শুনিলো যে ৰামচৰণ ভৰালী দেৱ আমাৰ বৰদেউতা তেখেত আৰু আমাৰ মাজত নাই ৰাতিপুৱাই খবৰটো ভণ্টিয়ে জনালে বহুত বেয়া লাগিল শেষবাৰৰ কাৰণে বৰদেউতাৰ মুখখন চাম বুলি ঢপলিয়াই আহিলো কি ক'ম আৰু 2025 চনটো আমাৰ কাৰণে আমাৰ অসমবাসীৰ কাৰণে বিশেষকৈ এটা অভিশপ্ত বছৰ কিয়নো এই বছৰটোতে আমি বহুত মূল্যৱান আমাৰ সম্পত্তি বুলি ক'ব লাগিব আমি হেৰুৱাই পেলালো তো তেনেদৰে আজি আমাৰ বৰদেউতাও আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল তো এখেত আমাৰ কাৰণে পৰিচয় আছিল বহুত শ্ৰদ্ধাৰ আছিল ব্যক্তিজন বহুত মৰমৰ আছিল আমাৰ অসমৰ সকলোৰে তো শেষ আৰু সকলো শেষ হৈ গ'ল